দেখিছে কি ধুনীয়া পিঠা হৈছে আটাৰ হাজাৰমুখী পিঠা। আপোনালোকে বনাই চাব দেই, এনেকৈ কি ধুনীয়া হৈছে দেখিছে, তেল চেল নোহোৱাকৈ বনাইছোঁ। মই আটাৰ খোলা চাপৰি পিঠা বনাম। এই আটা লৈছোঁ আৰু অলপমান নিমখ দিছোঁ এতিয়া হয়নে। এৰে পিছত মই চেনি দিম আৰু এটা বস্তু দি আছোঁ, আপোনালোকক কৈ আছোঁ মই চেনি চেনি চেনি। এতিয়া পানী দি মিক্স কৰিম। পানী দিকে এতিয়া খুলি ল'ম হা। পানী দি কিনে এতিয়া মিক্স কৰি ল'ম। অলপমান এই খোৱা চ'দা দিম দিয়ক, খোৱা চ'দা মিক্স কৰি দিলোঁ খোৱা চ'দাটো। এইবাৰ অলপ কনডেন্স মিল্ক দিম, কনডেন্স মিল্ক দেখছি না, মিল্ক মেইড কনডেন্স মিল্ক দিব অলপমান, তেতিয়াহে টেষ্টটো বেছি ভাল হ'ব খাবাক লগি। তাৰমানে এইটোৱে চিক্ৰেট পিঠাটোৰ, মানে বহুত ধুনীয়া হয় খাবৰ কাৰণে। হৈ যাব অলপ দিলেই হ'ল আৰু টেষ্টটো ধুনীয়া হ'ব। নহ'লে বেছিকৈ দিলে বেছি মিঠা হৈ যাব। হাজাৰমুখী পিঠা, মোৰ আটাৰ হাজাৰমুখী পিঠা। হৈ গ'ল পিঠা, এইটোৱে পিঠা হাজাৰমুখী পিঠা দেখছি না। দেখিছেনে কি ধুনীয়াকৈ উঠিছে এই আটাৰ হাজাৰমুখী পিঠা। চাওক কি পিঠা, লাহি লাহি পিঠা একদম। চাওক চাওক কি সুন্দৰ হৈছে, একদম বিনা তেলত বনাইছোঁ। কি সুন্দৰ, কি ধুনীয়াকৈ বনাইছোঁ। চাওক আপোনালোকে বনাই খাব। এই কি ধুনীয়াকৈ বনাইছোঁ, আপোনালোকে খাব দেই। দেখিছেনে গৰম গৰম ধোঁৱা ওলাই আছে, একদম ধোঁৱা ওলাই আছে, ধোঁৱা দেখিছেনে, ধোঁৱা ওলাই আছে গৰম গৰম। গাখীৰ দিয়া চাহেদি খাব মজা লাগিব। দেখিছেনে পিঠা কি ধুনীয়া পিঠা। এয়া বেক চাইড বট চাইড এনেকৈ কি ধুনীয়া পিঠা। এতিয়া মই টিফিনত দিম, এনেকৈ টিফিনত দিম মাইনাক।